নমস্কাৰ বন্ধুসকল, আজি এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি মই আপোনালোকক ক'বলৈ লৈছোঁ আপোনাৰ জীৱনটো কিমান জলদি চেঞ্জ হৈছে আৰু তাৰে 8টা মই পইণ্ট লৈ আহিছোঁ। আপোনালোকৰ যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰিব আৰু মই ভাবিছোঁ যে আপোনালোকৰ জীৱনত এইকেইটা পূৰা মিলে আৰু মই এইটো বহুত ষ্টাডি কৰিছোঁ লাইফৰ ওপৰত, মোৰ নিজৰ পাৰ্চনেল লাইফৰ ওপৰত আৰু বহুত চেলিব্ৰিটিৰ কথা মই ভাবিছোঁ তেওঁলোকেও এইটো কৰিছে। সেই 8টা পইণ্ট কি হয় চাওঁ আহক। চবলক প্ৰথমতে ক'বলৈ লৈছোঁ যে আপোনালোকে যেতিয়া সৰু বয়সত উঠিছিলে প্ৰথমে, মানে মই এতিয়া ক্লাছ 8, 9, 10ৰ কথা কৈছোঁ আৰু যোৱা 5 বছৰ আগলৈকে কথাটো কৈছোঁ। যেতিয়া আপোনালোক ৰাতিপুৱা উঠিছিলে প্ৰথমে আপুনি মাৰ পৰা নহ'লে নিজে বিচাৰিছিলে যে ব্ৰাছ আৰু কলগেট, আৰু এতিয়া আপুনি উঠিয়ে বিচাৰে মোবাইলটো, আৰু মোবাইলটো দেখা নাপালে আপুনি চকু মুদি এনেকৈ হেপিয়াই হেপিয়াই হ'লেও মোবাইলটো বিচাৰে যে মোবাইলটো ক'ত আছে, মোবাইলটো নহ'লে আপুনি থাকিব নোৱাৰে। 2 নম্বৰ পইণ্ট হৈছে আপুনি যেতিয়া ক্লাছ 7, 8, 9, 10ত আছিলে তেতিয়া আপুনি নিজকে ডাঙৰ দেখাবলৈ বহুত চেষ্টা কৰিছিলে, কাৰণ সকলোৱে আপোনাক কোনেও লগ নিদিছিলে যে এই সৰু ল'ৰা যে পিছত আহিবা বা চব কামতে আমাক পিছ পেলাই দিছিলে। তেতিয়া আমি নিজকে ডাঙৰ দেখাবলৈ বহুত চেষ্টা কৰিছিলোঁ। এতিয়াও তেনেকুৱা বহুত ল'ৰা আছে যিয়ে নেকি জিম যায় বা বহুত ছোৱালী আছে নিজে নেকি ড্ৰেছ আপ চেঞ্জ কৰে মানে নিজকে ডাঙৰ দেখাবলৈ, তো সেইটো কৰিব নালাগে। আৰু এতিয়া আমি বুজিব পাৰিছোঁ যে ইমান টেনশ্যন, ডাঙৰ হ'লে ইমান হেডেক ল'ব লাগে, চাৰিওপিনৰ পৰা সকলোৱে মানে কোনেও মাফ নকৰে। আগতে সৰুতে কৈছিলে যে সৰু ল'ৰা বাদ দিয়া বা বুজি নাপায় বা নুবুজে, সৰু ল'ৰা বাদ দিয়া না, তো এতিয়া সেইবিলাক কোনো এক্সকিউজ নহ'ব, ডাঙৰ হ'লে আৰু সেইবিলাক নাপাবা, সেইকাৰণে সৰু হৈ থকাটো বহুত বেষ্ট। তো 3 নম্বৰটো হৈছে এতিয়া মানুহবিলাক এনেকুৱা হৈছে যে নিজৰ দুখত যিমান দুখী তাতকৈ আনৰ সুখ দেখি বেছি দুখী। সেইকাৰণে আপুনি নিজৰ সুখতো সুখী থাকিবলৈ চেষ্টা কৰক আৰু আনৰ সুখ দেখিও সুখী হ'বলৈ অকণমান শিকক, কাৰণ আনৰ সুখত যদি আপুনি দুখী হয় তেখেতৰ কোনো লোকচান নহয়, আপোনাৰ নিজৰ লোকচান হ'ব, আপুনি নিজেই জ্বলি জ্বলি মৰিব। ঠিক আছে। তাৰপিছত মই ক'বলৈ লৈছোঁ 4 নম্বৰ পইণ্টটো, পৃথিৱীৰ সকলো মানুহে চেলিব্ৰিটিৰ পৰা লৈ জন চিনা, জন আব্ৰাহাম, তাৰপিছত নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ, তাৰপিছত আমাৰ জুবিন দা, ভূপেন দা, পল ৰবচন, চাকিৰা, যাৰে কথা নকওঁ কিয় পৃথিৱীৰ সকলো মানুহে নিজৰ জিভাখনেৰে এনেকৈ নাকটো টাচ কৰিবলৈ চেষ্টা কৰিছে। মই এইটো বহুত পঢ়িছোঁ, বহুতৰ মানে লাইফৰ বায়'গ্ৰাফি পঢ়িছোঁ, তাৰপিছত মই এইটো পাইছোঁ আৰু মই কোনো ধৰণৰ মিছা কথা কোৱা নাই। লাইফৰ 99.9 মানুহেই এই কামটো কৰিছে লাইফত, এবাৰ হ'লেও কৰিছে, সেইটো ধেমালিতে হওক বা অকলে থাকোঁতে নিজে আইনাত চাই হওক বা নিজে চেষ্টা কৰি হওক। আৰু এতিয়া মই ক'বলৈ গৈছোঁ চবতকৈ ইণ্টাৰেষ্টিং কথাটো, আপুনি যেতিয়া কোনো ATMত যায় বা কোনো এটা অফিচত যায়, মানে মেক্সিমাম গ্লাছৰ অফিচবিলাক আছে ন, তাতে সকলো চেলিব্ৰিটি, সকলো মানুহে, ময়ো একচুৱেলি, তো যিমান পঢ়ক যিমানেই নপঢ়ক কিয় যেতিয়া পুল আৰু পুছ লিখা থাকে তেতিয়া আপুনি কনফিউজ হয় যে মই টানিব লাগিব নে ঠেলিব লাগিব। এইটো সকলো মানুহে এবাৰ নহয় এবাৰ ভাবে, ইয়াৰ পৰা কোনো মানে কনফিডেণ্ট নহয় যে মই এখন দৌৰত ঠেলিবই লাগিব, কাৰণ ইয়াৰ কাৰণটোৱে হৈছে যে কিছুমান দৌৰত পুলটো সেইফালে লিখা থাকে আৰু কিছুমান দৌৰত পুলটো এইপিনে লিখা থাকে, মানে পুছ আৰু পুলটো অপজিট দিশত লিখা থাকে। ঠিক আছে। তো তাৰ পিছৰ পইণ্টটো হৈছে 6 নম্বৰ পইণ্ট, সেইটো হৈছে ধনী হোৱাৰ সপোন। সকলো মানুহে এইটোৱে ভাবি থাকে যে মই কেনেকৈ শ্বৰ্টকাট মাৰি ধনী হ'ব পাৰোঁ আৰু সৰুতে ধনী হ'ব পাৰোঁ, মানে বহুত কম দিনৰ ভিতৰতে মই ধনী হৈ সকলোকে বিট কৰি দিওঁ। এইটো হৈছে 6 নম্বৰ পইণ্ট। তাৰপিছতো হৈছে আগতে আছিলে কি আমি সম্পূৰ্ণকৈ লিখিছিলোঁ, চিঠি লিখিছিলে মানুহে, কবিতা লিখিছিলে, লিখনি লিখিছিলে, তো এতিয়া হৈছে শ্বৰ্টকাট। আৰু এনেকুৱা হৈছেগৈ যে কোনো এটা মিটিঙৰ প্ৰেজেণ্টেশ্যন বা কোনো এখন মানে লিখিব লাগিলে কোনো এটা কামতো এনেকুৱাই লিখা হয়, যেনে কমিউনিটিটো কম, তো চিক্ৰেট SCRET, চৰি SRY, এনেকৈ মানে সকলো শ্বৰ্টকাট হৈ গৈছে। আপুনি মানে আগৰ সেই সম্পূৰ্ণ লিখাটো পাহৰি গৈছে, যাৰ ফলত আপোনাৰ ব্ৰেইনটোৱে চব কাম শ্বৰ্টকাট কৰিবলৈ লৈছে আৰু আপোনাৰ এতিয়া ভুল হোৱাটো বহুত স্বাভাৱিক। আৰু আপুনি দীঘল কথাতে মনত ৰাখিব নোৱাৰে, আপুনি বহুতেই পাহৰে, হয়নে নহয় আপুনি নিজে ভাবি চাওক আৰু মোক কমেণ্টত জনাব। ঠিক আছে। তো তাৰ পিছৰ কথাটো হৈছে মই আপোনাক জনাবলৈ লৈছোঁ, যেতিয়া আপুনি সপোন দেখে সেইটো নিজৰ ভাষাত দেখে, সেইটো আপুনি নহয় পৃথিৱীৰ সকলো মানুহে নিজৰ ভাষাত দেখে সপোনটো। আৰু সপোনটো দেখাৰ পিছত আপুনি বেলেগ ভাষাত বেলেগক ক'ব পাৰে, কিন্তু যেতিয়া আপুনি সপোনটো দেখি থাকে, সেই বস্তুটো ফিল কৰি থাকে, ভাবি থাকে, তেতিয়া আপুনি নিশ্চয় নিজৰ ভাষাত দেখে, সেইটো 110% চিয়'ৰ। আৰু আপুনি যদি তাৰ বিপৰীত হয় তেনেহ'লে আপুনি এবনৰ্মেল হয়, এইটো আপুনি ডক্টৰক দেখাব লাগিব। ঠিক আছে। তাৰপিছত মই ক'বলৈ লৈছোঁ যে যিমান বিদ্যমান মানুহ আছে, বিজ্ঞানিক আছে বা জ্ঞানী গুণী মানী ব্যক্তি আছে, যেতিয়া তেওঁলোকে কবিতা লিখে, গান গায় বা কোনো ধৰণৰ লিখনি লিখে বা লেকচাৰ দিব লাগে, তেতিয়া সেই মানুহজনে প্ৰথম নিজৰ ভাষাত কথাটো ভাবি লয় আৰু তাৰপাছত তেওঁ সেই কথাটোক ট্ৰেন্সলেট কৰে, মানে যিটো লেংগুৱেজত দিব লাগে, ফ্ৰান্স, জাপানীজ, চাইনিজ, ইংলিছ যিহঁতে দিব লাগে, আৰু হিন্দী, অসমীয়া, আমিতো অসমীয়া মানুহ প্ৰথম অসমীয়াতে ভাবিম ন, তো তেনেকৈ আপুনি ভাবি চাওক এই কথাকেইটা হয়নে নহয়। আৰু এই 8টা পইণ্ট যদি আপোনাৰ লাইফৰ লগত মিলে তেনেহ'লে মোক কমেণ্ট বক্সত জনাব যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ, আৰু যদি কোনোবাটো আপোনাৰ নিমিলে তেনেহ'লে মোক জনাব যদি মই কোনোবাটো ভুল কৈছোঁ। আৰু পৃথিৱীৰ সকলো মানুহে এইটো কৰে। চ' মই নতুনকৈ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ, এইটো মোৰ 2nd ভিডিঅ' হয়, কোনোবা কথাত ভুল হ'লে প্লিজ মাফ কৰিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ভাল হৈছে নে বেয়া হৈছে নে কেনেকুৱা লাগিছে আৰু কেনেকুৱা কথাবিলাক আপোনাৰ ভাল লাগে প্লিজ কমেণ্ট কৰিব। মই এনেই মোবাইল এপ্লিকেশ্যনৰ বিষয়ে জনাওঁ বা মোবাইলৰ এপৰ বিষয়ে, ছেটিঙৰ বিষয়ে জনাওঁ, তো আজি মই অলপ বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।